নিজৰে ল'ৰা তাৰ প্ৰথম কামটো যদি আকৌ এনেকুৱা অথন্তৰ হয় তো মই নিবিচাৰিলোঁ সেইকাৰণে মই অনিচ্ছা সত্ত্বেও তাক কৰি মানে আহিলোঁ আৰু ভাল লাগিলে তাৰ লগত কাম কৰি একচুৱেলি মই নহা হ'লে মিছ কৰিলোঁ নমস্কাৰ মই এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মই আহি আছোঁ অভিনেতা কল্যাণ দাৰ লগত এটা ইণ্টাৰভিউ শ্বুট কৰিবলৈ আহিছিলোঁ AN2 নিউজৰ কল্যাণ দাৰ লগত শ্বুট কৰিলোঁ আৰু মোৰ আমাৰ পাছফালে আছে ভাইটি নামটো কৈ দিয়া তোমাৰ সুজল কল্যাণ দাৰ লগত আজি মোৰ প্ৰথমটো অনুষ্ঠান আৰু কেমেৰাৰ সন্মুখত কল্যাণ দা কেনেকুৱা লাগিল বঢ়িয়া লাগিলে আজি প্ৰথম Sagar actually মই আমি আগৰ পৰাই চিনি পাওঁ Sagar প্ৰগ্ৰামটো বুলি কোৱাৰ কাৰণে মই ওকে ক'লো ভাল লাগিলে আজি প্ৰথম তাৰ নতুন এটা শ্ব' আহি আছে AN2 Newsত গতিকে আপোনালোকে সকলোৱে চাব শ্ব'টো মই আশা কৰোঁ শ্ব'টো ভাল পাব আৰু Sagarৰে নতুন নতুন কিবা দিবলৈ চেষ্টা কৰিব ৰাইজক এয়া থেংক ইউ তো আজি মোৰ প্ৰথমটো শ্ব'ৰ প্ৰথমজন অতিথি কল্যাণ দা আছিল আৰু যেহেতু আমি বহুত আগৰ পৰাই চিনাকি কল্যাণ দাৰ লগত সেইটো কাৰণে ভাবিলোঁ যে মই যেহেতু এটা আনকমফৰ্ট ফিল কৰি আছিলোঁ অনুষ্ঠানটো কৰিবৰ কাৰণে যে কাৰ লগত কৰিম কাৰণ এজন অচিনাকি মানুহৰ লগত যদি মই ঘপকৈ কৰোঁ মোৰ বেছি নাৰ্ভাছ ফিল কৰিম তো সেইকাৰণে কল্যাণ দাক ক'লোঁ যে কালি আচলতে মই কালি ৰাতিহে কৈছোঁ কালি ৰাতি 9:30-10টা বজাত কল্যাণ দাক ফোন কৰিছোঁ যে কল্যাণ দা হয় কল্যাণ দাই মানা কৰিছিল কিন্তু মই কল্যাণ দাক ক'লোঁ যে নাই নহ'ব মই আপোনাক ভাবিলোঁৱেই কিন্তু কল্যাণ দাই কথা দিয়াই মই যেনেকৈ ক'লোঁ কল্যাণ দাই মান্তি হ'ল সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা যে কল্যাণ দাক মই কোৱাৰ লগে লগে কল্যাণ দাই মান্তি হৈছে ধন্যবাদ কল্যাণ দা বহুত বহুত ধন্যবাদ কাৰণ এনেকৈ মানে 10:30 বজাত ৰাতি ফোন কৰি কৈছোঁ যে কাইলৈ মোৰ এটা মই আপোনাৰ ইণ্টাৰভিউ এটা ল'ম আপুনি সময় দিব লাগে একচুৱেলি মই তেনেকৈ নকৰোঁ মই ইয়াক কৈছিলোঁ নকৰোঁ বুলি তুমি প্ৰথমতে বেলেগক কোৱা আৰু এই যেতিয়া ক'লে তেতিয়া মই ভাবিছোঁ আৰু আমাৰ নিজৰে ল'ৰা তাৰ প্ৰথম কামটো যদি আকৌ এনেকুৱা অথন্তৰ হয় তো মই নিবিচাৰিলোঁ সেইকাৰণে মই অনিচ্ছা সত্ত্বেও তাক কৰি মানে আহিলোঁ আৰু ভাল লাগিলে তাৰ লগত কাম কৰি একচুৱেলি মই নহা হ'লে মিছ কৰিলোঁ ধন্যবাদ কল্যাণ দা আৰু আমাৰ কেমেৰা আছিল ভাইটি সুজল কেনেকুৱা লাগিল ভাল লাগিল পিছত ধুনীয়া হৈছে শ্বুট আশা কৰোঁ সকলোৱে আমাক মানে আগুৱাই যাবলৈ আমাৰ শ্ব'টো আগুৱাই ল'ব চবেই সিমানটো আৰু চবেই শ্ব'টো চাব শ্ব'টো আহি আছে AN2 নিউজ মই লিংকটো দি দিম চেনেলটোৰ ফেচবুক পেজৰ লিংকটো দি দিম ইউটিউবৰ লিংকটো দি দিম আপোনালোকে সকলোৱে চাব যেনেদৰে মোৰ ব্লগটো চাই আছে তেনেদৰে আপোনালোকে আমাৰ অনুষ্ঠানটো চাব শুক্ৰবাৰে সন্ধিয়া 5 বজাত